নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কিনিলোঁ এটমবাৰ্গৰ 5 ষ্টাৰ BLDC মটৰৰ যিখন 1400 mm পাংখাৰ ফেন হয় সেইখন কিনিছোঁ। এইখন হ'ল 5 ষ্টাৰ ৰেটিঙৰ ফেন। একচুৱেলি নৰ্মেলি আমাৰ যিবোৰ ফেন আছে সেইবোৰত 70 বা 75 ৱাটলৈকে কাৰেণ্ট কনজিউম হয়, কিন্তু এইখন ফেনত BLDC মটৰ থকাৰ বাবে প্ৰায় 35 ৱাটলৈকেহে কাৰেণ্টটো টানে। আপুনি যদি 5 নম্বৰত চলায় তেতিয়াহে আপোনাৰ 35 ৱাট টানিব, মানে আমাৰ ঘৰৰ ইলেক্ট্ৰিচিটি বিল বহুতখিনি কমি যাব। যদিহে আপোনাৰ আগতে এখন ফেনৰ বাবদ এক মাহত 100 টকা হৈছিল, এতিয়া 50 টকা হ'ব, কিন্তু ফেনখনৰ দাম অলপমান বেছি। কিন্তু সেই এবাৰ ইনভেষ্টমেণ্ট কৰাৰ পিছত আপোনালোকে যদি গোটেই জীৱনভৰৰ কাৰণে ইমানখিনি সুবিধা পায় আৰুনো কি লাগে, নহয়নে? আপোনালোকে যিকোনো কোম্পানী ল'ব পাৰে, কিন্তু এটমবাৰ্গ বৰ্তমান ট্ৰেণ্ডিঙত আছে আৰু এটমবাৰ্গ কোম্পানী বহুত ভাল। মই 3-4 বছৰ ধৰি এইকেইখন ফেনেই চলাই আছোঁ। মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে নিজৰ পচন্দ অনুসৰি ফেন কিনিব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।